গৰমৰ দিনত আম টেঙা খাই কোনে কোনে ভাল পায় বাৰু? মই কিন্তু খুব ভাল পাওঁ দেই। অকল আম টেঙা বুলিয়েই নহয়, যিকোনো টেঙাই মই খাই খুব ভাল পাওঁ। ইমান যে গৰম পৰিছে, সেইকাৰণে ভাবিলোঁ আজি আম টেঙা খোৱা যাওক। সেইকাৰণে গ'লোঁ বাৰীলৈ আৰু এয়া কাটিলোঁ ডিমুৰ পাত। তাৰপিছতে এয়া হৈছে বাৰীৰে জলকীয়া ছিঙিলোঁ মা আৰু মই দুইজনীয়ে। সেয়া হৈছিলে কৃষ্ণ জলকীয়া আৰু এয়া হৈছে বগী জলকীয়া বা মেম জলকীয়া বুলি কওঁ আমি, কাৰণ দেখিবলৈ যে বগা বগা সেইকাৰণে। জলকীয়া আৰু ডিমুৰ পাত বাৰীৰে, কিন্তু এই যে আমকেইটা দেখিছে, এই আম দুটা কিন্তু বাৰীৰ নহয় দেই, কিনা। এইবাৰ বাৰীত আম নালাগিলেই। এতিয়া আমটো ভালকৈ ধুই লৈ ৰুকি লৈছোঁ ৰুকনি এখনত বা পিহনাত। তাৰপিছতে ৰুকি হোৱাৰ পিছত নিমখ অকণমান দিলোঁ। তাৰপিছতে দুটা জলকীয়া ভাঙি দিলোঁ আৰু তাৰপিছতে ভালদৰে নিমখ আৰু জলকীয়া সানি লোৱাৰ পিছত খাবলৈ বুলি ল'লোঁ। টেঙা খাই এনেও বহুত বেছি ভাল পাওঁ আৰু এয়া সঁচাকৈ বহুত টেষ্টি আছিলে। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম দেই। বাই বাই।